আপোনালোক সকলোকে নমস্কাৰ জনাই আজি এটা নতুন ভিডিও আৰম্ভ কৰিবলৈ ওলাইছো। যেহেতু পৰীক্ষাৰ বতৰ সেয়েহে গণিতৰ কেইটামান সৰু সৰু প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিওটো শেষলৈকে চাব। প্ৰথম প্ৰশ্ন হৈছে কোনজন গণিতজ্ঞই স্বাভাৱিক সংখ্যাৰ স্বীকাৰ্য আগবঢ়াইছে? উত্তৰ হৈছে জুছেপ্পি পিয়ানো। দ্বিতীয়তে হৈছে যোগাত্মক বিপৰীত সংখ্যা। দুটা সংখ্যাৰ যোগফল 0 হলে এটাক আনটোৰ যোগাত্মক বিপৰীত সংখ্যা বোলে। যেনে -3 + 3 = 0। এতিয়া আহিছো অনন্যক বা প্ৰতিলোম বা প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত সংখ্যা কাক বোলে? দুটা সংখ্যাৰ পূৰণফল 1 হলে এটাক আনটোৰ অনন্যক বোলে। যেনে 3 × 1/3 = 1। গতিকে 3 অনন্যক 1/3। সেইদৰে 1/3 অনন্যক হ'ব 3। তাৰ পাছত হৈছে বাস্তৱ সংখ্যা কাক বোলে? পৰিমেয় আৰু অপৰিমেয় সংখ্যাসমূহক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। এতিয়া হৈছে পূৰ্ণ সংখ্যা। আমি জানো যে 0 আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাই হৈছে পূৰ্ণ সংখ্যা। যেনে 0, 1, 2, 3, 4 ইত্যাদি। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হৈছে 1 আৰু পূৰ্ণ সংখ্যা হৈছে 0। তাৰপিছত হৈছে নিখুঁত সংখ্যা, পাৰফেক্ট নাম্বাৰ। যিবিলাক স্বাভাৱিক সংখ্যাৰ প্ৰকৃত উৎপাদকৰ যোগফল সংখ্যাটোৰ সমান তেনেবিলাকক নিখুঁত সংখ্যা বোলে। যেনে 6ৰ উৎপাদকসমূহ হৈছে 6, 3, 2, 1 বা -1, -2, -3, -6। 3 + 2 + 1 = 6। সেয়েহে 6 এটা নিখুঁত সংখ্যা হয়। তাৰপিছত আছে আটাইতকৈ সৰু নিখুঁত সংখ্যাটো কি? আমি আটাইতকৈ সৰু নিখুঁত সংখ্যাটো ক'ম 6। নিখুঁত সংখ্যাবিলাক হৈছে 6, 28, 498, 1828 আৰু 33550336 ইত্যাদি। তাৰপিছত হৈছে নিখুঁত বৰ্গ বা পূৰ্ণ বৰ্গ সংখ্যা কাক বোলে? যিবিলাক অখণ্ড সংখ্যাক বৰ্গ ৰূপত প্ৰকাশ কৰিব পাৰি তেনেবোৰ সংখ্যা পূৰ্ণ বৰ্গ সংখ্যা বোলে। যেনে 144টো এটা পূৰ্ণ বৰ্গ সংখ্যা আৰু আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হৈছে 0। তাৰপিছত ঘন সংখ্যা। কোনো এটা অখণ্ড সংখ্যাক যদি আন এটা অখণ্ড সংখ্যাৰ ঘনফল ৰূপে প্ৰকাশ কৰিব পাৰি তাক ঘন সংখ্যা বোলে। যেনে 27 = 3³ -64 = -4³ আটাইতকৈ সৰু ঘন সংখ্যাটো কি? এইটো উত্তৰ হ'ব অনিৰ্ণেয়, মানে নিৰ্ণয় কৰিব নোৱাৰি। এতিয়া হৈছে সমৃদ্ধ সংখ্যা বা পুষ্ট সংখ্যা। যিবিলাক স্বাভাৱিক সংখ্যাৰ সকলো ধনাত্মক প্ৰকৃত উৎপাদকৰ যোগফল সংখ্যাটোতকৈ ডাঙৰ তেনেবিলাক সংখ্যাক সমৃদ্ধ সংখ্যা বা পুষ্ট সংখ্যা বোলে। যেনে 12। কাৰণ 12ৰ ধনাত্মক প্ৰকৃত উৎপাদকসমূহ হৈছে 6, 4, 3, 2, 1। এতিয়া 6 + 4 + 3 + 2 + 1 = 16। গতিকে উৎপাদককেইটাৰ যোগফলতকৈ 12 সৰু। সেয়েহে 12 হৈছে সমৃদ্ধ সংখ্যা আৰু আটাইতকৈ সৰু সমৃদ্ধ সংখ্যাটো হৈছে 12। এতিয়া 12, 18, 20, 24, 30, 36, 40, 42 এইবিলাক হৈছে সমৃদ্ধ সংখ্যা। আটাইতকৈ সৰু অযুগ্ম সমৃদ্ধ সংখ্যাটো হৈছে 945। অভাৱী সংখ্যা বা ডেফিচিয়েণ্ট নাম্বাৰ কি? যিবিলাক স্বাভাৱিক সংখ্যাৰ সকলো ধনাত্মক উৎপাদকৰ যোগফল সংখ্যাটোতকৈ সৰু তেনেবিলাক সংখ্যাক অভাৱী সংখ্যা বোলে। যেনে 10, 11। 10ৰ প্ৰকৃত উৎপাদক হৈছে 5 + 2 + 1 = 8। এতিয়া প্ৰকৃত উৎপাদককেইটাৰ যোগফলতকৈ 10 ডাঙৰ, সেয়ে ই এটা অভাৱী সংখ্যা।
অভাৱী সংখ্যাৰ কিছুমান উদাহৰণ ইয়াত দিয়া হৈছে। আটাইতকৈ সৰু অভাৱী সংখ্যাটো হৈছে 1। এতিয়া আহিছে পৰস্পৰ মৌলিক সংখ্যা। দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল 1 হ'লে সংখ্যা দুটাক পৰস্পৰ মৌলিক সংখ্যা বোলা হয়। যেনে 6 আৰু 35 এই দুটা হৈছে পৰস্পৰৰ মৌলিক সংখ্যা। অৰ্থাৎ 6 আৰু 35ৰ মাজৰ গসাগু আমি উলিয়াবলৈ গ'লে 1 হ'ব সংখ্যা দুটাৰ গসাগু, আৰু দুটা সংখ্যাৰ গসাগু 1 হ'লে সংখ্যা দুটা হ'ব পৰস্পৰৰ মৌলিক সংখ্যা। এতিয়া হৈছে মৌলিক সংখ্যা। একতকৈ ডাঙৰ যি স্বাভাৱিক সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নিজে, তেনেবিলাক স্বাভাৱিক সংখ্যাক কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে 7, কাৰণ 7 হ'ল 1তকৈ ডাঙৰ এটা স্বাভাৱিক সংখ্যা, আৰু 7ৰ উৎপাদক কেৱল 1 আৰু 7, সেইকাৰণে এই দুটা হৈছে মৌলিক সংখ্যা। তাৰপিছত আহিছে যৌগিক সংখ্যা। একতকৈ ডাঙৰ যিবিলাক স্বাভাৱিক সংখ্যা মৌলিক নহয়, সেই তেনেধৰণৰ স্বাভাৱিক সংখ্যাবিলাকক যৌগিক সংখ্যা বোলে। অৰ্থাৎ যিবিলাক স্বাভাৱিক সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকে, তেনেবিলাক সংখ্যাই হৈছে যৌগিক সংখ্যা। ইয়াৰ পিছত হৈছে মৌলিক উৎপাদক। এটা সংখ্যাৰ কোনো উৎপাদক মৌলিক সংখ্যা হ'লে সেই উৎপাদকটো সংখ্যাটোৰ এটা মৌলিক উৎপাদক হয়। যেনে 12ৰ ধনাত্মক মৌলিক উৎপাদকসমূহ হৈছে 12, 6, 4, 3, 2 আৰু 1। ইয়াৰে 3 আৰু 2 হৈছে মৌলিক সংখ্যা, সেয়েহে 12ৰ মৌলিক উৎপাদক হৈছে 3 আৰু 2। এতিয়া হৈছে মৌলিক উৎপাদকীকৰণ। এটা অখণ্ড সংখ্যাক তাৰ মৌলিক উৎপাদকসমূহৰ পূৰণফল ৰূপে প্ৰকাশ কৰাকে মৌলিক উৎপাদকীকৰণ বুলি কোৱা হয়। যেনে 12 = 2 × 2 × 3, বা আমি এনেকৈও লিখিব পাৰোঁ 12 = 2 × 2 × 3, বা 12 = 2² + 3, এনেকৈও আমি লিখিব পাৰোঁ। সেইকাৰণে এইটো হৈছে মৌলিক উৎপাদকীকৰণ বুলি কোৱা হয়। ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।